নমস্কাৰ বন্ধুসকল, আজি মই বনাম পায়স। খেজুৰৰ গুড় দি মই পায়সখিনি বনাম। ইয়াতে গাখীৰ লৈছোঁ মই, লগতে লাগিব খেজুৰৰ গুড় আৰু গোবিন্দভোগ চাউল। তেনেহ'লে আহকচোন ভিডিঅ'টো কেনেকৈ বনাওঁ। প্ৰথমে মই কেৰাহীত গাখীৰখিনি গৰম কৰি ল'ম। এয়া দেখিব পাৰিছে, মই 1 লিটাৰমান গাখীৰ লৈছোঁ আৰু লগতে 250 গ্ৰামমান ভোগ চাউল লৈছোঁ। ইয়াৰ আগতে মই এটা পায়স বনাই দেখুৱাইছিলোঁ চেনি দি, আজি মই গুড় দি বনাই দেখুৱাম। গাখীৰখিনি ভালকৈ গৰম কৰিব লাগিব। তেজপাত দিছোঁ 3টামান, কিয়নো তেজপাত দিলে গন্ধটো ওলাই ভাল হয়। লগতে অলপ 1 চামুচমান ঘি দিলোঁ। গাখীৰখিনি গৰম হৈছে, এতিয়া মই চাউলখিনি দিম। চাউলবিলাক ভালকৈ ধুই লৈছিলোঁ। হাতা দি ঘাটি থাকিব লাগিব। ঢাকনি দি মই ঢাকি দিম, গেছৰ হাইটটো কম কৰি দিম। কেইমিনিটমান হোৱাৰ পিছত মই গুড়খিনি দিম। আগতে গুড় দিব নালাগে। চাউলবিলাক সিদ্ধ হোৱাৰ পিছতহে দিব লাগে গুড়। এতিয়া মই গুড়খিনি দিলোঁ, দি পেলাই ভালকৈ ঘাটিম। আকৌ কেইমিনিটমান ঢাকনি দি মই ঢাকি দিম, ভালকৈ সিদ্ধ হ'ব। এয়া হৈ গ'ল। ইমান ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈ সোৱাদ লাগিব। আপোনালোকে এনেকৈ গুড় দি বনাই খাব পায়স। ভাল লাগিলে মোক ছাবস্ক্ৰাইব কৰিব, বেলেগক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ইয়াৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ।